পাগল হৈছে নেকি বে ইমান ৰাতিপুৱা ৰাতিপুৱা ইমান কাল ষ্টেটাছ কোনে দিয়ে বে মই ইয়ালে এতিয়াই ফোন লগাম হেল্ল' ঐ ভাই তই কি পাগল হৈছ নেকি বে এতিয়া ৰাতিপুৱা 7টা বাজিছে আৰু তই যে 120টা ষ্টেটাছ লগালিয়ে তই কি পাগল নিবে মই নেজানো বাট মোৰ কিবা হৈছে আবে কি বাল বকি আছো বে কি হৈছে তোৰ মই নেজানো মোৰ কি হৈছে বাট আজিকালি মই এনেই থকাৰখিনি সময় অকল ষ্টেটাছে দি থাকো এতিয়াও মই তোৰ লগত ইয়াৰফোনত কথা পাতি আছো কিন্তু মোৰ দুইখন হাতে এতিয়াও ষ্টেটাছে দি আছে মই নেজানো মোৰ কি হৈছে কিন্তু হসাকে পাগলেই হ'ল নেকি WhatsApp के मैसेज बन के धनिया তাই কালি মোক ৰাতি 2টা বজাত শুবলৈ ক'লে কিন্তু তাই নিজেই কালি ৰাতি 2:05 লৈকে অনলাইন আছে তাই কাৰ লগত কথা পাতি আছিল ইজ ইট তুলসী অৰ ইজ ইট নজৰুল মই তাইলৈ এতিয়াই ফোন লগাম প্ৰীতি হোৱাট ইজ দিছ তুমি কালি ৰাতি মোক 2টা বজাত শুবলৈ দিছিলা কিন্তু তুমি কালি ৰাতি নিজেই 2:05 লৈকে অনলাইন আছা তুমি কাৰ লগত কথা পাতি আছিলা মোক সঁচাকৈ কোৱা আসলতে কালি 2:05 মানে মোৰ বহুত জোৰছে পেচাব লাগিছিল হেতু কাৰণে মই মানে পেচাব কৰিবলৈ গৈছিলো পাই প্ৰীতি ডোন্ট ট্ৰাই টু চিট অন মি মই জানো তোমালোকৰ গোটেই গোষ্ঠীটোৱে এটা চিটাৰ গোষ্ঠী কি বুলি ক'লে চিটাৰ নেকি তোকলা নাম জানো মোক গোষ্ঠী বুলি কথা নকবি নকবি মোৰ নাম জানো তোকলা মই পকৰত বিজলকে হানি মই পকৰত বিজলকে হানি প্ৰীতি কি কলা আজি পাছতে ফোন কথাবি তোকলা বুক ভাঙি দিম তাৰ জগনি কিবা কুকুৰ পেকলা ফুৰা बेख्याली में भी तेरा ही ख्याल आए Yes brother কোৱা শুন আকৌ মই আজি গাঁৱলৈ যাম বুলি ভাবিছো তই আজি মোৰ লগত গৈ দিব পাৰিবি নি আৰে বহাগ বিহুত খাবা চিৰাৰ লগত দৈ মই বাৰু নিদিম নে তোমাৰ লগত গৈ নিশ্চয় যাম ওকে তেনেহ'লে তই 12টা বজাত ৰেডি হৈ থাকিবি মই তোক গৈ লৈ আনিমগৈ ওকে ব্ৰাদাৰ ঠিক আছে কি মোক কৈছে 12টাত এতিয়া বাজিছে 11টা মোৰ হাতত আৰু এঘণ্টা আছে মই এঘণ্টা কি কৰিম কাপোৰ কানি ঠিক কৰিম নে গা ধুম না মই ভৱিষ্যতে একো নকওঁ মইতো এতিয়া ষ্টেটাছ দিম ৱে টু গাঁও এতিয়াহে ভাল লাগিছে পেট বিষাইছে হালিব লাগিব পুৰা পেট বিষাইছে পুৰা পানী হাগনি হৈছে মই কি কৰিম মেডিচিন খাম না মেডিচিন নাখাওঁ মই তেতিয়া ষ্টেটাছ দিম চাফাৰিং ফ্ৰম পানী হাগনি আৰে বতৰটো বেয়া মই তেতিয়া ষ্টেটাছ দিম ফিলিং হৰ্নি বিকজ দি বতৰ ইজ ৰেইনি আৰে মোৰ দেখোন নেটৱৰ্কো নাই মই হ'লেও ষ্টেটাছ দিম নো নেটৱৰ্ক কোনোবাই হটস্পট দিবা নি এতিয়াহে ভাল লাগিছে পেটটো আজি তাই মোক 4 বছৰ ভাল পোৱাৰ পিছত মোক ভাল নাপাওঁ বুলি কৈ এৰি দিলে মোৰ আজি মনটো বহুত বেয়া লাগিছে মই এতিয়া কি কৰিম অকণমান দেৰি অকলে বহি থাকিম নে মনটো ভাল লাগিবলৈ অলপ দেৰি শুই দিম না মইতো এইবোৰ একো নকওঁ মইতো এতিয়া ষ্টেটাছ দিম মুড অফ ব্ৰেক আপ এনিৱান ছিংগল আই এম ৰেডি টু মিংগল এতিয়াহে ভাল লাগিছে रुला के गया इश्क तेरा एक बात कहूं मैं बुरा नहीं हूं ইয়াক চাগে সেই ছোৱালীজনী এৰি থৈ যোৱাৰ পিছত ই পুৰা ল'ৰাটো ভাঙি গ'ল চাগে দেই তাৰ কাৰণে ইমান দুখ লগা ষ্টেটাছ দি আছে মই ইয়ালে মনটো ভাল লগাবলৈ ইয়াক ফোন এটাকে কৰোঁ ঐ ভাই চিন্তা নকৰ আমি চব আছো বে তোৰ লগত চব ঠিক হৈ যাব তই একোৱেই চিন্তা নকৰ আৰে কি বকি আছ বে চিধা কওক মই একো বুজি নাই পোৱা আমি জানো তাই তোক এৰি থৈ যোৱাৰ পিছত তোৰ মনটো পুৰা ভাঙি গ'ল তাৰ কাৰণে তই হোৱাটছএপত ইমান দুখ লগা ষ্টেটাছবোৰ দি আছ আমি চব জানো কি মোৰ মন ভাঙিছে আৰে তই কি পাগলা নেকি বে মোৰ নতুন ছোৱালীও পটালো তাইৰ লগত মই এতিয়া অনলাইন জুম ক্লাছত পাৰ্টি কৰি আছো আৰু মোৰ মনত দুখ নাই কিন্তু হ'লেও মই মোৰ ষ্টেটাছত সদায় দুখ লগা ভিডিঅ'ই লগাওঁ কাৰণ কিয় জানো জাষ্ট টু এট্ৰেক্ট দি গাৰ্লছ তোৰ নিচিনাকৈ মোক ছোৱালীও ফোন কৰিছিলে মোৰ মনৰ খবৰ ল'বলৈ আৰু মই তেনেকৈ তেহেঁতক অলপ চেনিটো দি মেলি পটাই লওঁ লকডাউন খুলিলে মামাই পৰীক্ষা পাতিব কিন্তু মোৰ দেখোন পঢ়িবলৈ মন নোযোৱা হৈ থাকিলে পৰীক্ষা পাতিলে মই ফেইল হওঁ আকৌ কোনে কি দিলে This is a rare picture of Saraswati Ma. Send this to 10 people. You will pass in your upcoming exam. 10 টাকা মই 20 টালে সেন্ড কৰিম সেন্ড হৈ গ'ল মই এতিয়া পাছ মই নপঢ়ি ল'ব কি এইটো মেছেজ 10 টালে সেন্ড কৰিলে আম্বানীয়ে ফ্ৰী নেট দিছে 10 টাকাৰে মই 50 টালে সেন্ড কৰিম মুঠতে মই নেটটো পাব লাগে সেন্ড হৈ গ'ল এতিয়া মোৰ নেটেই নেট হ'ব আৰু কি This is a rare picture of laughing Buddha. Send this to 10 people. You will receive a good news within 24 hours. अरे 10 people के लिए मैं 20 people ले send करीम
হৈ গ'ল এতিয়া মোৰ গুড নিউজ হ'ব